স্বাগতম জনাইছো আজিৰ ভিডিঅ'লৈ। আমি যোৱা ক্লাছত কি কি শিকিছিলো যে দৈৰ্ঘ্যবিলাক কেনেকৈ জোখা হয়, কেনেকৈ জুখিব পাৰি, হাতেৰে জুখিব পাৰি, ফিতাৰে জুখিব পাৰি, স্কেলেৰে, কাঠিৰে, আঙুলিৰে জুখিব পাৰি। সেইবিলাকৰ ভিতৰত আটাইতকৈ শুদ্ধ কোনটো আছিলে? স্কেল। কিয় শুদ্ধ এইটো? কাৰণ হাতেৰে জুখিলে কম বেছি হ'ব পাৰে, আৰু কাঠিৰে জুখিলেও কি হ'ব পাৰে? কম বেছি হ'ব পাৰে। সেইকাৰণে আটাইতকৈ শুদ্ধটো কোনটো? স্কেল ব্যৱহাৰ কৰিম। তাৰপাছত আমি আৰু এটা বস্তু শিকিছিলোঁ যে আমি স্কেল যে ব্যৱহাৰ কৰিম, কেই ধৰণৰ স্কেল ব্যৱহাৰ কৰিছিলোঁ আমি শিকিছিলোঁ? 3 ধৰণৰ। কি কি আছিলে? মিলিমিটাৰ, চেণ্টিমিটাৰ আৰু মিটাৰ। এতিয়া কোৱাচোন মিলিমিটাৰ কিমান? মিলিমিটাৰ কিমান? মিলিমিটাৰ কিমান? ইমানটো। এটা নখ কিমানখিনি ডাঙৰ হ'লে কাটিব লাগে, এইখিনি কি কয়? প্ৰায় 1 মিলিমিটাৰ বুলি কয়। এটা ওকণি কিমান ডাঙৰ থাকে, এটা পৰুৱা কিমান ডাঙৰ থাকে, এটা ফুট কিমান লগায়, সৰু ফুটবিলাক যে থাকে, এইবিলাকক কি বুলি কোৱা হয়? 1 মিলিমিটাৰ বুলি কোৱা হয়। কি কয়? 1 মিলিমিটাৰ বুলি কয়। তাৰপাছত চেণ্টিমিটাৰ কিমান দীঘল আছিলে? ইমান, এটা বগৰী যেনেকুৱা। তাৰপাছত কোৱা 1 মিটাৰ কিমান দীঘল আছিলে? 1 মিটাৰ আছিলে কিমান? প্ৰায় ইমান দীঘল যদি কোনো বস্তু জুখিবলৈ হয়, যিটো স্কেল ব্যৱহাৰ কৰিম তাক কি বুলি কয়? 1 মিটাৰ বুলি কয়। আজি আমি কি শিকিম? আজি এই যে দৈৰ্ঘ্যবিলাক আছিলে যে, এইবিলাক আমি জোখা শিকিম। কেনেকৈ জুখিব লাগে, সঠিককৈ কেনেকৈ জুখিব লাগে, এইটো আমি শিকিম। তাৰ বাবে আমি ইয়াত কিছুমান বস্তু লৈ লৈছোঁ। ইয়াত প্ৰথমটো কি? এইটো দেখিছা? শিলগুটি। অলপ দূৰত আমি এইটো কি ৰাখিছোঁ? চক। তাৰপাছত আৰু অলপ দূৰত আমি কি বস্তু ৰাখিছোঁ? কাটাৰ এটা ৰাখিছোঁ। আৰু অলপ দূৰত আমি এটা ৰাবাৰ এটা ৰাখিছোঁ। গতিকে এইবিলাকৰ মাজত কিমান দূৰ হয় সেইখিনি আমি ইয়াত দেখাত আমি গম পাইছোঁ। আটাইতকৈ ওচৰত কোন দুটা আছে? কোন দুটা? এই দুটা কি কি? শিলগুটি আৰু চকৰ টুকুৰাটো আটাইতকৈ ওচৰত আছে, হয় নাই? চবতছে দূৰত কোন দুটা বস্তু আছে কোৱাচোন? চক আৰু ৰাবাৰ। গতিকে জুখিবলৈ কি ব্যৱহাৰ কৰিম? স্কেল ব্যৱহাৰ কৰিম, হয় নে নহয়? গতিকে আমি ইয়াত এটা স্কেল ব্যৱহাৰ কৰিম, যিটোক আমি ফিতা বুলি কওঁ, হয় নাই? এইটো তোমালোকে ক'ত ক'ত দেখিছা? কোনে ক'ব পাৰিবা? দৰ্জিৰ দোকানত এইটো কেনেকৈ লগাই ৰাখে জানা? এইটো এনেকে পিন্ধি ৰাখে, এনেকে। দেখিছা নাই তোমালোকে? দেখিছা নাই? এইটোৱে এনেকে থাকে। গতিকে এইটো কেনেকৈ ব্যৱহাৰ কৰে প্ৰথমতে তোমালোকক মই দেখাই দিছোঁ। এটা এনেকে ৰাখা ভালকৈ। ইয়াত চোৱা নম্বৰবিলাক লিখা দেখা আছে নহয়? লিখা দেখিছা? এই নম্বৰবিলাকৰ খেলটো কি বুজি পোৱা নাই? বুজি পোৱা নে নাই? ইয়াত চোৱা অলপ ডাঙৰ ডাঙৰো আছে, ইয়াত সৰু সৰুও আছে। গতিকে এই ডাঙৰ কেইটা আমি ব্যৱহাৰ নকৰোঁ, এইটো আমি পাছলৈ ব্যৱহাৰ কৰিম, যেতিয়া আমি আৰু অলপ শিকি ল'ম তেতিয়া। এতিয়া আমি ব্যৱহাৰ কৰিম এই সৰু সৰুবিলাক। ইয়াত চোৱাচোন 1 আৰু 2ৰ মাজত অলপ দূৰ আছে, 2 আৰু 3ৰ মাজত দূৰ আছে, 3 আৰু 4ৰ মাজত দূৰ আছেনে? গতিকে এই দূৰটো কিমান দূৰ আছে তোমালোকে হাতেৰে দেখুৱাচোন। কিমান দূৰ আছে? স্কেলত কিমান দেখাইছা? ইমানটো দূৰ দেখিছা নাই? গতিকে এইখিনি নামটো কি আছিলে বাৰু? আমি শিকিছিলোঁ যে চেণ্টিমিটাৰ। সেইকাৰণে এই যে আমি স্কেলটো ব্যৱহাৰ কৰিম, এতিয়া নম্বৰবিলাক যে ব্যৱহাৰ কৰিম, এইবিলাক কিহত থাকিব? কোনটোত থাকিব? চেণ্টিমিটাৰত থাকিব। গতিকে এই স্কেলটো কিহত থাকিব? চেণ্টিমিটাৰ। এতিয়া কোনে প্ৰথমতে চক আৰু শিলগুটিৰ মাজত দূৰত্বটো উলিয়াবা? চক আৰু শিলগুটিৰ মাজত দূৰত্বটো কোনে ওলাবা? জোখাচোন কৌশলা। এইটো এনেকৈ আছে নহয়, ইয়াত লগাই দিবা, এনেকৈ লগাই দিবা ইয়াৰ পৰা। তাৰপাছত এইটো চকলৈকে চিধা কৰা কিমান হয়? 30 কিমান হৈছে? কিমান হৈছে? 32
এইটো কিমান হ'ল 32 এইটো কিমান দূৰ হৈছে 32 এইটো আমি পালো 32 এতিয়া এককটো কি বুলি কম মিটাৰ কম নে মিলিমিটাৰ কম নে সেন্টিমিটাৰ কম কিমান কম এইকেইটা কি আছিলে এক ঘৰ সেন্টিমিটাৰ এতিয়া ইয়াত কেই ঘৰ আছে মানে 32 32টা ঘৰ আছে কিহৰ ঘৰ মিটাৰৰ ঘৰ নে মিলিমিটাৰ নে সেন্টিমিটাৰ জোৰছে কোৱা কি সেন্টিমিটাৰ গতিকে এই এককটো আমি কি পাম এই 32টো যে আমি পালো এই 32টো কি সেন্টিয়ে এটো কি সেন্টিমিটাৰ গতিকে আমি কি গম পালো চক আৰু হিলগুটিৰ মাজৰ দূৰত্বটো কিমান 32 সেন্টিমিটাৰ কিমান ইয়াৰ পাছত আছে চক আৰু কাটাৰৰ মাজৰ দূৰত্ব কোনে জুখিবা দিব্যাই জুখা গতিকে কেনেকে জুখিবা প্ৰথমতে ইয়াত লগাই দিবা আৰু সিধা সিধা লাগিব এটো বেকা হৈছে গেলে এটো সিধাকে ৰাখিবা এইটো কিমান হ'ল 40 কি 40 কি 40 কি হ'ব কিমান হ'ব সেন্টিমিটাৰ 40 এটো চোৱা কিমান লাগি আছে 40 সেন্টিমিটাৰ গতিকে এটো আমি এতিয়া ইয়াত দেখিম কিমান হ'ল এইটো চোৱা সবে এটো কিমান হ'ব 40 এটো আমি সেন্টিমিটাৰত জুখিছো হয় নাই সেন্টিমিটাৰ ইয়াৰ পাছত আছে কোন দুটাৰ মাজৰ দূৰত্ব কাটাৰ আৰু ৰাবাৰ তুমি জুখা কিমান হয় জুখা কাটাৰ আৰু ৰাবাৰৰ মাজৰ দূৰত্বটো কিমান হ'ব ধুনীয়াকে জুখিবা সিধাকে কিমান হ'ল 41 কিমান হ'ল 41 অলপ এবালে দি দিম 43 মান বনাই দিছো এটো কিমান হ'ল 43 কি 43 কি একক নোকোৱা গেলে তোমালোকে 43 কি সেন্টিমিটাৰ এটো কিমান সেন্টিমিটাৰ গতিকে এটো আমি লিখিম এটো কিমান হ'ব 43 এটো তাত লিখা 43 কিমান পালা 43 সেন্টিমিটাৰ হৈ যাব সিধা ৰাখিবা সিধা ৰাখিবা কিমান পালা 49 সেন্টিমিটার এটো কিমান পালা 49 সেন্টিমিটার এইটো লিখা এতিয়া 49 সেন্টিমিটাৰ লিখা এতিয়া আমি জুখিম এই চকৰ টুকুৰাৰ পৰা এই ৰাবাৰটোলৈ কিমান দূৰ আছে ভালকে কৰা এই এটা চকৰ পৰা ৰাবাৰলৈ কিমান দূৰ পালো আমি 110 এককটো কি 110 সেন্টিমিটার 110 সেন্টিমিটার 110 কি সেন্টিমিটার 110 কি সেন্টিমিটার 110 সেন্টিমিটার আমি জুখি পালো গতিকে এইটো আমি এতিয়া লিখিম 110 কি সেন্টিমিটার পালো জুখমাক এতিয়া আমাৰ কমপ্লিট হল এতিয়া তোমালোকে এই তালিকাটো চাই কোৱাচোন সবতছে ওচৰত কোন দুটা বস্তু আছে চক আৰু হিলগুটি দূৰত কোন দুটা আছে কিমান দূৰ আছে 110 সেন্টিমিটার আটাইতকৈ ওচৰত কোন দুটা আছে চক আৰু হিলগুটি কিমান দূৰত আছে 32 সেন্টিমিটার এতিয়া আমি যেতিয়াই আমাৰ সেন্টিমিটাৰৰ জোখটো 100 পাৰ হৈ যাব 100 যেতিয়া পাৰ হৈ যাব তেতিয়া হেতু আমি আৰু অলপ বেলেগ ধৰণে কৈ দিব পাৰিম হেতু আমি কি কৰিব পাৰিম বেলেগ ধৰণে কৈ দিব পাৰিম 110 যেতিয়া হৈ গল 100 পাৰ হৈ গল 100 খিনিক আমি কম মিটাৰ 1 মিটাৰ আৰু তাতকে বেছি যিমান আছে ইমান সেন্টিমিটাৰ
কি কম সেন্টিমিটার এতিয়া কেতিয়া কম মিটাৰ আৰু সেন্টিমিটাৰ যেতিয়া 100 সেন্টিমিটাৰতকৈ বেছি হ'ব 100 সেন্টিমিটাৰ খিনিক আমি কি কম 1 মিটাৰ বুলি কৈ দিম আমি কৈছিলো নহয় 1 মিটাৰ ইমানটো এতিয়া চোৱা 1 মিটাৰ কিমানটো ইয়াৰ পৰা যেতিয়ালৈকে 100 লৈকে পাবা কিমান দূৰ চোৱাচোন এইটো এটা দুইজনে দুই হাত এনেকে ধৰাচোন কিমান হয় এনেকে তোমাৰটো এনেকে ধৰা তোমাৰটো এনেকে ধৰা ইমানটো দূৰক কি বুলি কোৱা হয় কি কয় 1 মিটাৰ ইমানটো মিটাৰ নাছিলে ইমান দূৰটো মিটাৰ নাছিলে ঠিক এইটো কিমান কি কয় 1 মিটাৰ সিধা সিধা এইটো কি কয় 1 মিটাৰ বুলি কয় এইটো কি কয় 1 মিটাৰ এতিয়া 1 মিটাৰ ডাঙৰ নে 1 সেন্টিমিটাৰ ডাঙৰ 1 মিটাৰ 1 মিটাৰ 1 মিটাৰ মানে কিমান সেন্টিমিটাৰ 1 মিটাৰ মানে 100 সেন্টিমিটাৰ 100 সেন্টিমিটাৰ যদি 1 লাখ হয় যিমান দূৰ হয় আমি তাক কি বুলি কওঁ 1 মিটাৰ বুলি কওঁ 100 সেন্টিমিটাৰ আৰু 1 মিটাৰ একেটা বস্তু হলনে গতিকে আজি আমি কি শিকিলো জোখ মাপটো কেনেকৈ কৰিব লাগে এইটো শিকিলো আৰু পৰৱৰ্তী ভিডিঅ'ত আমি মিটাৰ আৰু সেন্টিমিটাৰ কেনেকৈ বনাই সেইটো আমি শিকিম ঠিক আছে গতিকে আজিলে এইখিনিয়ে